এইটো চাওক কেনেকৈ গছত লাগিছে। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব। তো ব্লগ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলিয়ে। তো আজি মোৰ দোকান পাব ডাব আছে, এইবিলাক এভেইলেবল আছে ডাব আৰু কল আছে, এইবিলাক মালভোগ কল, লগতে আনাৰস পাব। এইবিলাক ছিজনেল আনাৰস এতিয়া আহিছে, আপোনালোকে আহিলে পাব ইয়াতে আনাৰস আৰু কেঁচু আলু, মালটা, বেদেনা, মধুৰিআম আৰু আপেল আছে এইফালে। আৰু এইফালে তিয়ঁহ আছে, নেমু, শুকান নাৰিকল, বেল, হালধি, নেমু, তেতেলী, শুকান বগৰী আৰু মাকৈ আছে। এইবিলাক আলু, তৰমুজ এইবিলাক আছে। এইটো বস্তাটো ওলোৱা নাই, এইবিলাক লাও, ৰঙালাও। তো আপোনালোকে যদি খাব বিচাৰে আহিব পাৰে ইয়াতে। এইটো আমাৰ ইয়াত বেনানা চিপছ ভাইৰেল আৰু আচাৰ। আমাৰ ইয়াতে দাদা এজন আহিছিলে আৰু দাদাই আনাৰস চালাড খাব। তো কাটি ল'লোঁ আনাৰস চালাড, এতিয়া মই দিম। আমি ইফালে যাই আছোঁ এই মোবাইলত। মই আজি এঠাইলৈ আহিছোঁ, মানে আমাৰ আতাহঁতৰ, মানে আমাৰ মাৰ মামাৰ ঘৰত আহিছোঁ। তো আহিলোঁ ইয়াতে, আহি এটা বস্তু দেখাবলৈ, যে পানীৰ টেংকিটো এনেকৈ বনাইছে বাঁহেৰে। চাওক, এনেই নৰ্মেলি আমি পকাৰে মানে কি কৰি কিনে বনাওঁ, আৰু ইয়াতে কি কৰিছে বাঁহেদি বনাইছে। আৰু পানীৰ স্পীডো ভাল। চাওঁ স্পীডটা কেনেকৈ পানী পানীৰ স্পীড ভাল, হাইট বেছি নহয় কিন্তু তথাপি পানীৰ স্পীডো ভাল হৈছে। তলত মটৰ আছে আৰু এনেকৈ বহাইছে। এতিয়া এতিয়া দানা ঠিকে আছে, কিবা খাই পটাত বড় হ'ব, খাই পটাত বড় হ'ব। হাঁহৰ চানা মামাহঁতে ঘৰত পুহিছে। তো মামাই দেখাই আছে মোক, এইবিলাক ইয়াতে গঁৰাল বনাই আছে এতিয়া। মামাই গঁৰাল বনাইছে হাঁহ থোৱাৰ কাৰণে। এইফালে আছে ডাঙৰ হাঁহ, এইফালে এই যে ডাঙৰ ডাঙৰ হাঁহ আছে ইয়াতে, আৰু এইবিলাক সৰু সৰু হাঁহ থোৱাৰ কাৰণে এইফালে বনাই আছে। মই দেখাইছোঁ ৰ, এই যে বাঁহ চাহ কাটি কিনে ইয়াতে বনাইছে, ঘৰ বনাইছে। ইয়াতে হাঁহগিলা ৰাখিব, কাৰণ নহ'লে নাথাকিব আৰু বেলেগ বস্তু খাই পেলাব। আছোঁ এতিয়া মামাটোৰ ওচৰত, মানে মামা হয় মোৰ। তো ইয়াতে এখন ব্ৰইলাৰ ফাৰ্ম খুলিছে। তো ফাৰ্মত চাওক এনেকৈ কুকুৰাবিলাক আছে, ভিতৰত বহুত আছে, মোটামুটি বহুত আছে, মোটামুটি 2-3 হাজাৰ সেনেকুৱা হ'ব। এইবিলাক দানা চানা খাই আছে ফাৰ্মত। আৰু এইফালে আছে, বহুত আছে, নিজে নিজে পানী খাই আছে, দানা খাই আছে। এইবিলাক পিছফালে এইবিলাক হৈছে গোলমৰিচৰ গছ। গোলমৰিচ মানে কি অসমীয়াত কিবা জলকীয়া বুলি কয়। এইটো চাওক কেনেকৈ গছত লাগিছে। আমাৰ ফালে এইবিলাক ইমান নাই, কলটো নাই। চাওক
আমাৰ ফালে গোলমৰিচ বুলি কয় আৰু সৰি ইংলিছত ইয়াক ব্লেক পেপাৰ বুলি কোৱা হয়, ব্লেক পেপাৰ। আৰু অসমীয়াত জলকীয়া বুলি কয় আৰু আমাৰ ফালে গোলমৰিচ বুলি কওঁ। এইবিলাক গাছবিলাক পাতবিলাক এনেকৈ পাণৰ নিচিনাই হয় একজাক। তো গছডাল এনেকৈ মানে তলৰ পৰা তামোল গছত এনেকৈ চাওক এনেকৈ বগাই বগাই ওপৰত উঠি গৈছে, এইটো চাওক। আৰু এইফালে ফল আছে, এইবিলাক একদম ওপৰলৈকে গুচি গৈছে। ইয়াতো লাগিছে এইবিলাক, এইটো আৰু পকিলে চাওক। মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি গুৱাহাটী ইফালৰ পৰা আহে, গুৱাহাটী চালমাৰী চাইডৰ পৰা আহে, তেতিয়াহ'লে ইফালৰ পৰা আহি কিনে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়, এইখনৰ দোকান। আৰু আপুনি যদি ধুবুৰী ইফালৰ পৰা আহে, তেতিয়াহ'লে চাপৰ পাৰ হৈ কিনে চালমাৰী নপৰা আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ আহি কিনে এনেকৈ হ'ব। গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ, জয় অসম। তো আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু লগ পাম আৰু এটা নতুন ভিডিঅ'ত। বাই বাই।